মোৰ যে মনটোতে কিবা এটা ভয় ভয় লাগি আছে জানো, কি হব কি নহবগে যে। ভয় কৰিবলৈকে কি আছে বাৰু, প্ৰথমবাৰ IPL খেলিব ওলাইছোতো, সেইকাৰণে উঠল পুথল লাগি আছে। বাকীকেইটা কি হ'ল আৰু বাকীকেইটা নাই পোৱাহি, এইকেইটা যাতেকে চিন্তা ভাৱ বোলা বস্তুটো নাই দেই। কালিয়ে মই ক'লোৱে সোনকালে ফিল্ডলৈ আহিবি বুলি, এতিয়ালৈকে নাই পোৱাহি ক। আহিব ক, আমিওনো কিমান দেৰি হৈছে সি পোৱানো। আমাৰ কথাই পাতি আছিলি ন, খঙে উঠিছিলে নেকি? ইমান দেৰি লাগে নেকি? অলপ সোনকালে আহিব লাগে। এইবোৰ কামত বেছি খৰধৰ কৰিব নালাগে। হ'লেও ইমান লেজি হ'ব নালাগে নহয়। ভগৱানক ধূপ ধূনা জ্বলাই তুতি প্ৰাৰ্থনা কৰিয়ে আহিছো আকৌ ঘৰত। অলপতো দেৰি হ'বই না। শুভ কামত ওলালে এইবোৰ অলপ চলপ কৰি ল'ব লাগে। তহঁতিতো ভগৱানক পূজা কৰাই নাই চাগে, পাহৰিয়ে থাকিলো নহয়। হ'ব, মই কৰিলো নহয়। আমাৰ গোটেই কেইটালৈ তুতি প্ৰাৰ্থনা কৰি থৈ আহিছো, যাতে আমি বিজয় হৈ আহো। তেতিয়াহে ভগৱানে আমাক চকু মেলি চাব। তিঙনাটোকো ভয়ে খাই আছে নহয়। ভয়কে কোৱা নাই অ বুৰ্ব, কিহে মোৰ আগত কৰি দেখাইছিলি তেতিয়াহ'লে। জেগা পোৱাগে নাই ভয় খালেই। হ'ব, ফাৰ্ষ্ট টাইম কিবা কৰিব গ'লে চবৰে তেনেকুৱা লাগেই। তোৰো এতিয়াহে নালগা, তাত পোৱাৰ পাছত তোৰো তেনেকুৱাই লাগিব। সিমানো পুঠি মাছৰ কলিজা লৈ ফুৰা নাই দেই টিঙনাৰ নিচিনা, ইয়াৰ পৰাই যে কপি কপি যাবলৈ। ক'ত যা তহঁতি? আহিলে আৰু এইকেইটা জোকাই থাকিবলৈ। একো কৈ নাথাকিবি তহঁতি, সিহঁতৰ কামেই আনক জোকাই ফুৰা। IPL খেলিবলৈ যাওঁ আমি, তহঁতৰতো একো কামেই নাই ঘূৰি ফুৰা বাহিৰে। এইকেইটা IPL খেলিবলৈ ওলাইছে, চা চা। IPLৰ ফুল মিনিংটো জানো তহঁতি? যাবলৈ পইচা আছে জানো তহঁতৰ হাতত? হাতত কটোৰা লৈ ভিক মাঙি মাঙি যাব চাগে। আমি যেনেকে নাজানো লাগে, তাতে তহঁতৰ কি হ'ল? টিঙনা খং উঠিছে, চা বেছি দম দেখাইছ নেকি টিঙনা, IPL খেলিবলৈ গৈছো বুলি? টিঙনা, তই মনে মনে থাকচোন, কি কয় ক'বলৈ দে না। নিজেতো ভাল কাম নকৰে, আনে কৰা দেখিলেও সিহঁতৰ হিংসা লাগে। ভিক্ষাৰী বুলি ক'লে খং নুঠা কথা নেকি? মূৰ্খৰ লগত তৰ্ক কৰি লাভ নাই নহয়, মনে মনে থাকচোন। পুতুকণ, কি হ'ল মুখৰ মাত নোলোৱা হ'ল যে? আজি IPL খেলিবলৈ পাই বাহাদুৰি হৈছে নেকি? না বোবা হৈ থাকিলি? তহঁতৰ ভাগে কি কাম কৰিবলৈ আছে ক না, আমাক কেলে কামুৰি আছ? কামুৰিছো? ক'ত কামুৰিলো চাওঁ চাওঁ। কুকুৰৰ লিখা কি শুহিবলৈ আহিছ? কুকুৰ আমি নহয়, তহঁতি কুকুৰ। মাথাটো গৰম কৰি নাথাক না, ভালে ভালে কৈছো ইয়াৰ পৰা যা তই। নগলে কি কৰিবি? ঐ, দম দেখাইছ নেকি তহঁতি? তহঁতি বেছি দম নেদেখাবি। তহঁতি ইয়াত খেল খেলিবলৈ আহিছ না কাজিয়া কৰিবলৈ আহিছ? তহঁতিও যা ইয়াৰ পৰা, এনেই জোকাই নাথাক আমাক। সিহঁতক ভালকে ক'লে বুজি নাপায়, ভালকে কোৱা লাভেই নাই সিহঁতক। ভালকে শিক্ষা এটা দিব লাগিব, তেতিয়াহে বুজি পায় যদি। পুতুকণ, তই ৰ বুলি নোকোৱা হ'লে কেতিয়াবাই ঘুচা মাৰি মুখ ৰঙা কৰি দিলোহেঁতেন তাৰ। তহঁতৰ মৰিব মন নাই যদি ভালে ভালে আঁতৰ হৈ ইয়াৰ পৰা, এনেই আমনি কৰি নাথাক আমাক। নহ'লে কি কৰিবি? কি কৰিবি? দম আছে তহঁতৰ কিবা কৰিবলৈ আমাক? সিহঁতক আজি আমাৰ কিমান দম আছে দেখাই দিয়া যাওক। নহ'লে সিহঁতি বেছিয়ে চল পাইছে। তহঁতি আগতে জোকাই লৈছিলি না আমি জোকাই লৈছিলো কবা? তই মনে মনে থাক, বেছি কথা নকবি। ফুটাও, তহঁতৰ মাথাত মাল বোলা বস্তুটো নাই নেকি? এনেই ইয়াত আহি কিনে কাজিয়া কৰিব বিচাৰিছ যে তহঁতি? আমাৰ মাথাত মাল নাই, হীৰা আছে হীৰা। এইখন বেটেৰে IPL খেলিবলৈ যাবি না? বেট য'ত আছে ততে থ, হাত নলগাবি। ভাঙিয়ে পেলাংচোন দে, বেছি দম দেখাইছে। বেট কিবা হ'বচোন, চাবি তহঁতক কি কৰিম মই। দে বেট দে, বেটৰ লগত ধেমালি নকৰিবি। নিদিলে কি কৰিবি? কি হৈছে হা তহঁতৰ? একো হোৱা নাই ছাৰ। তেতিয়াহ'লে পুতুকণৰ বেটখন কেলে লৈছিলি? বেটখন এনেই চাইছিলো ক ছাৰ। নহয় ছাৰ, সি মিছা কথা কৈছে। পুতুকণৰ বেটখন ভাঙি পেলাব লৈছিলে ছাৰ, আৰু আমাক মাৰিবও লৈছিলে পুতালতি। সিহঁতি দম দেখাই লৈছিলে মিছা ছাৰ। স্কুলত তহঁতক এইবোৰেই শিকাও আমি হে, এইবোৰেই শিকাও। তহঁতিকেইটা একেলগতে মিলিজুলি থাকিব নোৱাৰ হে, দন লাগি ফুৰ যে। সিহঁতক আমি কলৈ যাওঁ বুলি সুধোতে ডাইৰেক্ট দমেই দিছিলে। আমাক দম দিলে আমি চাই থাকিম নেকি? ছাৰ, সিহঁতি আমাক ভিক্ষাৰী বুলি কৈছিলে আৰু। পুতুকণ, টিঙনাই কোৱা কথাবোৰ চব সঁচা না? সঁচা ছাৰ, সিহঁতি আহি কিনে আগতে আমাক জোকাই লৈছিলেহি। ফুটাল, তহঁতি এতিয়া কাণত ধৰ। ছাৰ, সিহঁতি মিছা কথা কৈছে। কাণত ধৰ বুলি কৈছো নাই, কাণত ধৰ। পাইছো এতিয়া মজাটো। তহঁতক চাই ল'ম। মই কি কৈছো শুনিছ নাই তহঁতি? একো কাণত চানত ধৰি থাকিব নালাগে, ব'ল। ক'ত পলাইছ? কালিলৈ স্কুল আহিবি। সিহঁতি সদায় আমাক জোকাই থাকে ছাৰ। কালিলৈ পাম নহয় সিহঁতক। বল এতিয়া। বলটো লৈ ময়ে লওঁ দে বলটো।